স্কুলৰ শিক্ষাই আমাৰ সম্পূৰ্ণ হয়নে গোটেই জীৱনৰ বাবে আৰু আমাৰ শিক্ষাৰ প্ৰয়োজন নহয় নেকি আমাৰ জীৱনত যিমান শিক্ষাৰ প্ৰয়োজন হয় যিবোৰ কথা আমি জনাৰ প্ৰয়োজন সেই সকলোবোৰ জানো স্কুলত শিক্ষা দিয়ে স্কুলত আমাক কি নিশিকায় স্কুলত পোৱা শিক্ষাৰ বাহিৰেও আৰু আমি আমাৰ জীৱনত কোনবোৰ শিক্ষা লোৱাৰ প্ৰয়োজন বা শিকাৰ প্ৰয়োজন আছে সেই বিষয়েই আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব এতিয়া পলম নকৰি বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ' হেল্ল' বন্ধুসকল ওয়েলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল স্কুলত যি শিক্ষা দিয়ে তাৰ বাহিৰেও আৰু বহুতো শিক্ষা আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হয় যিবোৰ স্কুলত নিশিকায় ৰিচ ডেড পুৱাৰ ডেড কিতাপখনৰ লেখক ৰবাৰ্ট কিয়সাকিৰ মতে আচল শিক্ষা আৰম্ভ হয় স্কুল এৰাৰ পাছত তেতিয়া নহয় যেতিয়া স্কুল পঢ়ি থকা হয় স্কুলে প্ৰথমে উত্তৰবোৰ শিকায় তাৰ পাছত পৰীক্ষা লয় কিন্তু জীৱনত তেনে নহয় আমাক জীৱনত একাডেমিক এণ্ড ফিনান্সিয়েল এডুকেশ্যন দুয়োটাৰে প্ৰয়োজন হয় কিন্তু স্কুল ফৰগেটিং টু টিচ আছ ওৱান অফ দেম গতিকে যিবোৰ শিক্ষা আমি স্কুলত শিকিব নাপাওঁ সেইবোৰ নিজে নিজে শিকিবলৈ চেষ্টা কৰিব লাগে আমি শিকিবলগীয়া যিবোৰ স্কুলত নিশিকায় সেই শিক্ষাবোৰ হৈছে হাউ টু চেল হাউ টু থিংক হাউ টু নেগোচিয়েট হাউ টু ফেচ ফেইলিয়ৰ হাউ টু মেনেজ টাইম হাউ টু ইনভেষ্ট মানি হাউ টু ফাইণ্ড ইয়ৰ পেশ্যন হাউ টু handle money, how to make an impact, how to start a business, how to communicate well, how to read a financial statement, principles of success, the importance of travel, emotional awareness, how income tax works. এই শিক্ষাবোৰৰ ভিতৰত বৰ্তমান আপোনাৰ কোনকেইটাৰ শিকাৰ প্ৰয়োজন বোধ কৰে বা এই শিক্ষাবোৰৰ কেতিয়াবা প্ৰয়োজনীয়তা অনুভৱ কৰিছেনে কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব বন্ধুসকল আমি সদায় এনেকৈ শিক্ষাৰ ৰিলেটেড ভিডিঅ' আনি থাকোঁ যাতে আপোনালোকৰ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাত সহায় হয় এই ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ জ্ঞান সম্ভাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটোত ক্লিক কৰি দিব যাতে যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত আগতীয়াকৈ পায় এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে keep learning keep growing thank you for watching